নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেক সাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো দেখাবলৈ গৈ আছোঁ যে যিসকল দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলে বৰ্তমানলৈকে অৰুণোদয় আঁচনিত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই, তেওঁলোকে এতিয়া সহজতে অনলাইন অভিযোগ দাখিল কৰিব পাৰিব। অৰুণোদয় আঁচনি পাবৰ বাবে কেনেকৈ অভিযোগ দাখিল কৰিব, এটো জেড ষ্টেপ বাই ষ্টেপ দেখাই যাম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যিসকল মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে নিজৰ মোবাইলত থকা বা লেপটপত থকা গুগল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ইয়াৰ পাছত গুগল টাইপ অপশ্যনত টাইপ কৰিব অৰুণোদয় এপ্লাই 2022 আৰু চাৰ্চ কৰি দিব। ইয়াৰ পাছত এনেকৈ পেজ অ'পেন হোৱাৰ পাছত দেখা পাব আৰু অৰুণোদয় লিংকত ক্লিক কৰি দিব। ইয়াৰ পাছত এনেকৈ অৰুণোদয় হোম পেজ অ'পেন হোৱাৰ পাছত স্ক্ৰল ডাউন কৰি ইয়াৰ পাছত দেখিব যে ভিউ ষ্টেটাছ, ৰেইজ এ কমপ্লেইন, ছাবমিট গ্ৰিভেন্স আৰু বেনিফিচিয়াৰী ষ্টেটাছ। এতিয়া আপোনালোকে আবেদন কৰিবৰ বাবে ছাবমিট গ্ৰিভেন্স লিংকত ক্লিক কৰি দিব। ইয়াৰ পাছত এনেকৈ অৰুণোদয় এপ্লিকেশ্যন ফৰ্ম পেজ অ'পেন হৈ অহাৰ পাছত এতিয়া স্ক্ৰল ডাউন কৰিব। প্ৰথমে নিজৰ নামটো টাইপ কৰিব লাগিব। ইয়াৰ পাছত মোবাইল নাম্বাৰটো টাইপ কৰিব লাগিব। ইয়াৰ পাছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ইয়াৰ পাছত মেইলটো টাইপ কৰিব লাগিব। ইয়াৰ পাছত এড্ৰেছ ফিল আপ কৰিব লাগিব। আপোনালোকৰ এড্ৰেছটো মেক্সিমাম 300 কাৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। ইয়াৰ পাছত আপোনালোকে আপোনালোকৰ পিন ক'ডটো টাইপ কৰিব। ইয়াৰ পাছত আপোনালোকে কেটেগৰী চিলেক্ট কৰিব লাগিব। আপোনালোকে অৰুণোদয় আঁচনি পোৱা নাই, গতিকে আপোনালোকে ছাজেশ্যন অপশ্যনত ক্লিক কৰি দিব। ইয়াৰ পাছত এটেচ ইফ এনি, মেক্সিমাম ডকুমেণ্ট চাইজ ইজ 400 MB। আপোনালোকে যিটো ডকুমেণ্টছ আপলোড কৰিব সেই ডকুমেণ্টছটো মিনিমাম 400 MBৰ হ'ব লাগিব। আপোনালোকে ডকুমেণ্টছ হিচাপে আপোনালোকৰ ভোটাৰ ID নহ'লে আধাৰ কাৰ্ড নহ'লে বেংক পাছবুক হিচাপে আপোনালোকে আপলোড কৰিব পাৰিব। ইয়াৰ পাছত তলত আহি দেখিব যে ব্ৰিফ ডিছক্ৰিপশ্যন অফ ইয়ৰ গ্ৰিভেন্স। আপোনালোকে এই বক্সটোত আপোনালোকৰ মতামতটো লিখিব লাগিব। আপোনালোকে কিহৰ কাৰণে পোৱাৰ যোগ্য আপোনালোকে চমুকৈ ইয়াত আপোনালোকৰ মতামতটো লিখিব লাগিব। আপোনালোকে ইয়াত কি লিখিব মই আপোনালোকক দেখাই গৈ আছোঁ। ইয়াত লিখিব ডিয়াৰ ছাৰ মেডাম, আই এম লিভিং ইন পুৰ ফেমিলি। আই এপ্লাইড ফৰ অৰুণোদয় স্কিম 2022। প্লিজ একচেপ্ট মি এজ এ বেনিফিচিয়াৰী ইন ইয়ৰ ডাটা। থেংক ইউ। ইয়াৰ পাছত আপোনালোকে ছাবমিট ইয়ৰ গ্ৰেভেন্স এপ্লিকেশ্যন লিংকটোত ক্লিক কৰি দিব। ইয়াৰ পাছত এনেকৈ ছাকচেছ হোৱা পেজ অ'পেন হৈ আহিব। আপোনালোকে ট্ৰেকিং আইডিটো স্ক্ৰীনশ্বট কৰি ৰাখিব, নহ'লে নোটকপিত কপি কৰি ৰাখিব। ইয়াৰ পাছত আপোনালোকে এমাহৰ পাছত আপোনালোকে ষ্টেটাছটো চেক কৰিবৰ কাৰণে আপোনালোকে অৰুণোদয় হোম পেজত গৈ আপোনালোকে চেক কৰি থাকিব। এইটোৱে আছিলে অৰুণোদয় পাবৰ বাবে অভিযোগ দাখিল কৰাৰ পূৰ্ণ প্ৰচেছ। ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন লিংকত লিংক দিছোঁ, তাতে গৈ আপোনালোকে পেজটো অ'পেন কৰি অভিযোগ দাখিল কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।